নমস্কাৰ বন্ধুসকল, আজি মই এটা কথা জনাবৰ কাৰণে আপোনালোকৰ মাজলৈ আহিলোঁ এটা নতুন ভিডিঅ'ৰ জৰিয়তে। আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ আকৌ নতুন বছৰত 2021ত বিহুৰ ফাংচনৰ বাবে ৰেডি হৈছে। সেই কথাটো কাৰণে মই আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম বুলি ভাবিলোঁ। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। 1 বছৰ হ'ল আমাৰ কৰোনাৰ কাৰণে বিহু ফাংচন হোৱা নাই। সকলোতে লকডাউন। আমাৰ সকলোৰে মৰমৰ প্ৰিয় গায়ক গায়িকাসকলক আমি লগ পোৱা নাই, তেওঁলোকৰ ফাংচন চাবলৈ পোৱা নাই। কিন্তু বহুদিনৰ অপেক্ষাৰ মূৰত আমাৰ মৰমৰ সকলো গায়ক গায়িকাক আমি লগ পাম এইবাৰ বিহু মঞ্চত। আৰু সকলোৰে মৰমৰ নৱপ্ৰজন্মৰ প্ৰিয় গায়ক জুবিন গাৰ্গ আহি আছে। আৰু তেওঁ প্ৰগ্ৰেম ক'ত আছে সেই বিষয়ে মই জনাবৰ কাৰণে ভাবিছোঁ। আমাৰ মৰমৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গ 15 এপ্ৰিলত বঙাইগাঁৱত আহি আছে, 18 এপ্ৰিলত তেজপুৰত আহি আছে, 28 এপ্ৰিলত বৰপেটাত টাউনত, আৰু 21 এপ্ৰিলত ডিব্ৰুগড়ত, 25 এপ্ৰিলত মৰিগাঁৱত, 7 মে'ত তিনিচুকীয়া, 1 মে'ত তিনিচুকীয়াত আহি আছে, আৰু 7 মে'ত শদিয়া, 8 মে'ত সোণাৰীত। আমাৰ য'তে মন যায়, যাৰ যেনেকৈ সুবিধা তেনেকৈ আমাৰ সকলোৰে মৰমৰ প্ৰিয় গায়কজনৰ বিহু ফাংচন আপোনালোকে উপভোগ কৰিব পাৰিব। সদৌ শেষত সকলোলৈকে বহাগ বিহুৰ ওলগ জনালোঁ আগতীয়াকৈ। মোৰ যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ।